নমস্কাৰ সকলোকে মই পৰিমিতা আপোনালোকক অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অকণমান দুখ লগাও হ'ব কাৰণ আপোনালোকে থাম্বনেইল দেখি গম পাইছেই এতিয়া মানে সবতে বহুত বেছি মানে বানপানী হৈ গৈছে আৰু এইকেইদিন ইমানেই বেছি নেৰানেপেৰাকৈ বৰষুণ দিছে যে গৈ মানে সবতে বানপানী এফালে আমাৰ ঘৰৰ আগফালেও অৱস্থা এয়া এফালে চাওক সবফালে মানে পানী হৈ গৈছে বাৰু আমাৰ এতিয়ালৈকে ৰাস্তাটোত মানে উঠু অৱস্থা হৈ গৈছে এফালে চাওক এয়া মানে ৰাস্তাটো উঠু অৱস্থা তো আমাৰ মানে গাঁৱত এবাৰ বহুত বেছি বানপানী হৈ গৈছে তো সেয়া আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিছোঁ তো বলক যাওঁ আপোনালোকেও চাব আৰু আপোনালোকৰ কোন ফালে মানে মোৰ ভিডিঅ' চাই থকা কাৰ ঘৰৰ ফালে বানপানী হৈছে আপোনালোকে জনাব আৰু বানপানীত বহুতো ঘৰ দুৱাৰ সব মানে নষ্ট হৈ গৈছে তো আপোনালোকৰ ফালেও এনেকৈ বানপানী হৈছে নেকি জনাব তো আমি যাওঁ ক'ত আমাৰ ইয়াতনো কেনেকৈ কি বানপানী হৈছে সকলোবিলাক দেখুৱাই থাকিম চাই থাকিব আৰু চাওক এফালে আমাৰ ৰাস্তাটো এনেকৈ পানী হৈ গৈছে আৰু বৃষ্টি টিউশ্যন কৰিব আহিছিলে ইমান বোকা ৰাস্তাটো এয়া চাওক তাই এনেকৈ বগাই পাৰ হৈছে ৰাইজ এফালে চাওক পুৰা মানে বানপানী এইটো আচলতে এটা ৰাস্তা আছিলে এফালে মানুহৰ এখন গাঁও আছিলে আৰু এফালে মানুহৰ ঘৰলৈ যোৱা এই ৰাস্তাটো সম্পূৰ্ণৰূপে এটা পানীত ডুব গৈছে আৰু এইটো চাওক আমাৰ গাঁৱৰে এটা মেইন ৰোড আছিলে তো ইয়াতো মানে সম্পূৰ্ণৰূপে পানী হৈ গৈছে আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যে জন্মৰ পৰা আজিলৈকে নিজ গাঁওখনত ইমান বেছি বানপানী হোৱা দেখাই নাই মানে এনেকুৱা পানী হোৱা দেখাই নাই নিজ গাঁওখনত আজিলৈকে বানপানী হোৱা দেখাই নাই এবাৰ প্ৰথমবাৰ দেখিছোঁ তো এয়া চাওক দেখি খুব বেছি বেয়া লাগিছে আৰু আচলতে মানে গোটেই যিমানবোৰ আমাৰ এইফালে গাঁও আছে সকলোবিলাক গাঁৱেই এতিয়া বানপানীত ডুব গৈছে মাত্ৰ আমাৰ এটা ছাইডহে বাচি আছোঁ মানে কেইঘৰমান মানুহে আমি বাচি আছোঁ আৰু তাৰ বাকী প্ৰায়খিনি মানুহে মানে এতিয়া বানপানীৰ কবলত পৰি আছে আৰু চাওক ইয়াৰ ৰাস্তাৰ ওপৰেদি ইমান পানী আৰু ৰাস্তাৰ ওপৰেদি ইমান সোঁত বৈছে মানে মানুহ পাৰ হ'বলৈকো ভয় লগা হৈ গৈছে ইমানেই বেছি মানে এতিয়া বানপানী হৈ গৈছে যে যোনখিনি মানুহ মানে এতিয়া বৰ্তমান বানপানীৰ কবলত পৰা নাই তেওঁলোকে মানে বাকী গাঁওকেইখনলৈ গৈ মানুহখিনিক মানে ভালকৈ সহায়ো কৰিব পৰা নাই কাৰণ ইমানেই বেছি পানী যে মানুহো পাৰ হ'বলৈ নোৱাৰা হৈ গৈছে এয়া দেখিছেনে মানুহ এআঁঠুকৈ আৰু ইয়াৰ পৰা আগলৈ যাবই নোৱাৰি আগলৈ আৰু বহুত বেছি পানী আছে এইফালে চাওক আমাক যাবলৈকে দিয়া নাই ইমান বেছি সোঁত হৈ গৈছে এয়া চাওক মানে বহুত বেছি পানী হৈ গৈছে দেখি বহুত বেছি বেয়া লাগিছে আৰু মানে তলফালে গাঁৱৰফালেও যোৱাকালিৰ পৰাই বানপানী হৈ আছে যোৱাকালিৰ পৰাই বানপানীৰ কবলত মানুহ পৰি আছে আৰু ইমানেই বেছি পানীৰ সোঁত হৈ গৈছে যে মানুহো মানে উটি গৈছে বুলি শুনিবলৈ পাইছোঁ বেলেগ এখন গাঁৱত আৰু আমাৰ এইফালে মানে গৰু ছাগলী গাহৰি এনেকৈ হাঁহ সকলোবিলাক উটি গৈছে আৰু এটা কথা শুনিবলৈ পাইছোঁ যে গাহৰি এটা উটি যাওঁতে মানে 3জন মানুহে গাহৰিটো ধৰিবলৈ গৈছিলে আৰু নাৱেৰে গৈছিলে নাওখন ডুব গৈছে অৰ্থাৎ তেওঁলোক যিহেতু সাঁতুৰিব জানিছিল তেওঁলোকে কোনোমতে নিজৰ প্ৰাণ বচাইছে তো এনেকৈয়ে চাওক আৰু সকলোকে কওঁ যে জীৱ জন্তু বাৰু বচাব লাগে কিন্তু তথাপিও নিজৰ দেহটো বচাবলৈ সকলোৱে প্ৰথমতে চেষ্টা কৰক আৰু মানে ইমানেই স্পীডত মানে ইমানেই দ্ৰুতগতিত মানে পানী বাঢ়িবলৈ ধৰিছে নহয় আমি ৰৈ থকাৰ অৱস্থাত ইয়াত ৰৈ থকা খুব বেছি 5-10 মিনিটতে মানে আৰু বহুত বেছি মানে পানী বাঢ়ি গ'ল এইফালে চাওক একেবাৰে স্কুটি এতিয়া পাৰে কৰাব নোৱাৰা হৈ গৈছে ঠেলি পাৰ কৰাব লগা হৈছে আৰু এইফালে চাওক যিহেতু এইডোখৰত অকণমান মানে বানপানী নাই সেইকাৰণে ইয়াতে গাড়ী চাড়ীবিলাক আনি এনেকৈ থৈ দিছে আগতে সেই বানপীড়িত জেগাৰ পৰা যিবিলাক পাৰিছে সেইবিলাক আনি কিনি ইয়াত থৈ দিছে এইকেইটা ঘৰ দেখিছেনে এতিয়া একদম মানে আধা ডুবিছেগৈ আৰু এইফালে চাওক এফালে পথাৰ আছিলে একেবাৰে মানে এতিয়া একদম দেখিছেনে ইমানেই বেছি মানে পানীৰ সোঁত আহিছে এফালে চাওক পথাৰত তো তেওঁলোকে এতিয়া আহিবলৈ দিগদাৰ হৈছে আৰু তেওঁলোকৰ আচলতে এনেকুৱা হ'ল এই ঘৰকেইটা মানে তেওঁলোকে পিছফালেদিও যাবলৈ নোৱাৰে পিছফালেও পূৰা পানী হৈ গ'ল আৰু আগফালেও পূৰা পানী হৈ গ'ল এইফালে দুজন মানে ভূ বনাই আছে যেনে তেনে পাৰ হওঁ বুলি মানুহকেইজন আৰু গৰু ছাগলীবিলাকক যাতে পাৰ কৰাওঁ বুলি আৰু এইফালে চাওক এনেকৈ মানে কলৰ ভূ বনাই এনেকৈ পাৰ হৈ আহিছে আচলতে এনেকুৱা পৰিস্থিতি মানে মই কোনোদিনে নিজৰ চকুৰে দেখা নাই মানে সদায় এনেকৈ টিভিত বা ভিডিঅ'তে দেখোঁ কিন্তু আজি এনেকৈ নিজ চকুৰে এনেকৈ দেখিবলৈ পাইছোঁ এয়া চাওক কেনেকৈ ভূ বনাই তেওঁলোকে আহিছে চাওক
চাওক এফালে ছাগলীবোৰো এনেকৈ বান্ধি বান্ধি থৈ দিছে ভুঁৱেদি আনি আনি। আৰু চাওক ৰাস্তাত ইমান বেছি পানী, মানুহে কেনেকৈ নিজৰ মানে থাকিবলগীয়াকৈ কেনেকৈ মানে বয় বস্তুবিলাক পাৰ কৰাই আনিছে। এয়া চাওক কিমান কষ্টৰে তেওঁলোকে পাৰ কৰাই আনিছে, দেখিছেনে? এইটো আচলতে এটা ৰাস্তা হয় আৰু ৰাস্তাৰ ওপৰতে ইমান বেছি পানী চাওক। চাওক এয়া আমাৰ মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া তাৰ ওপৰেদি যিখন দলং গৈছে তাৰ ওচৰত এয়া চাওক আমাৰ বুঢ়ীদিহিং নদীত ইমান বেছি পানী হৈ গৈছে। এয়া চাওক আমাৰ মানে মাকুমকিলা অঞ্চলতো বানপানী হোৱাৰ লগতে আৰু মাৰ্ঘেৰিটাৰ বহুকেইটা জেগাত বানপানী হৈছে। তো এইফালে চাওক কিমান বেছি পানী বাঢ়িছে। চাওক যিহেতু সকলোবিলাক এতিয়া মানে পানীত ডুব গৈছে, তো তেওঁলোকৰ মানে ঘৰত থাকিবলৈ ঠাই নোহোৱা হৈছে। তো সেইকাৰণে চাওক ইয়াতে সকলোকে শিবিৰ হিচাপে দিয়া হৈছে আমাৰ ইয়াতে থকা LP স্কুলখনত। এয়া চাওক সকলোবিলাক আহিছে, খুব বেছি বেয়া লাগিছে, ইমান সৰু সৰু ল'ৰা ছোৱালীকো এনেকৈ লৈ আহিব লগা হৈছে। আৰু এয়া চাওক শিবিৰত এনেকৈ থাকিছে, সন্ধিয়া সময়লৈ আকৌ এপাক আহিলোঁ ইয়ালৈ শিবিৰলৈ বুলি। এয়া চাওক সকলোৱে এনেকৈ ইয়াতে আজিৰ দিনটো কটাইছে আৰু কেইদিনলৈ বা এনেকৈ বানপানী থাকে নাজানো, এনেকৈয়ে তেওঁলোকে কটাব লগা হৈছে। খুব বেছি বেয়া লাগিছে আচলতে তেওঁলোকক দেখি। চাওক এনেকৈ তেওঁলোকক খোৱাৰো ব্যৱস্থা কৰি দিয়া হৈছে। এই আপোনালোকেতো বহুত সহায় কৰি আছে, এতিয়া কোনফালৰ পৰা আপোনালোকে কেনেকৈ সহায় কৰিব পাৰিছে? আমি মানুহৰ মানে ৰাইজক নিজৰ ফালৰ পৰাও সহায় কৰিছোঁ, পাৰ্টিৰ ফালৰ পৰাও কৰিছে, চব মানে চব পাৰ্টিয়ে কৰিছে, কংগ্ৰেছৰো কৰিছে, পঞ্চায়তে কৰিছে, যে আটাচটোৱে কৰিছে, চবৰে কৰিছে, ব্যক্তিগত ফালৰ পৰাও দিছোঁ। সেয়াই আৰু মানুহ হিচাপে হয় নাই? আপোনালোকে খোৱা বোৱাত কিবা অসুবিধা পাইছে নেকি? নাই পোৱা। ভালকৈ খোৱা বোৱা পাইছে? পাইছোঁ ভালকৈ। এফালে চাওক পুৰা সহায় কৰি আছে, এফালে বিটাই আছে ধুনীয়াকৈ। তোমালোকে খোৱা বোৱাত কিবা অসুবিধা পাইছা নেকি? ভালকৈ খাব পাইছা? তোমালোক কেতিয়া আহিলে ইয়ালৈ? গধূলি। আৰু চাওক এইফালে বহুতৰ ঘৰফালেও পূৰা পানী হৈ গ'ল, সেইকাৰণে বহুতো ইয়ালৈ আহিছে। এয়া কেনেকুৱা পাইছে খাবলৈ? ভাল পাইছেনে? যি পাইছে আৰু তেনেকৈ এতিয়া আৰু খাব লাগিব। আপোনালোকে দেখিছে আমাৰ গাঁৱত কেনেকুৱা পৰিস্থিতি হৈছে এতিয়া বানপানীত। আৰু এতিয়া অকল আমাৰ গাঁও বুলিয়েই নহয়, অসমৰ বহু সংখ্যক ঠাই এতিয়া বানপানীৰ কবলত পৰি আছে। বহু সংখ্যক গাঁও এতিয়া পানীত ডুব যাব লগা হৈছে। তো এই অৱস্থাত মই আপোনালোকক এটাই কথা কওঁ যে আপোনালোকেও যদি এনেকুৱা এটা পৰিস্থিতিত যদি আছে, তেনেহ'লে মই কওঁ জীৱ জন্তুক বাৰু আপোনালোকে বাৰু বচাবই যেনেকৈ হ'লেও, আৰু লগতে আপোনালোকৰ নিজৰ দেহটো কেনেকৈ আপোনালোকে ৰক্ষা কৰে সেইটো পোনপ্ৰথমে আপোনালোকে চাব, নিজক বচাবলৈ চেষ্টা কৰিব। আৰু লগতে আপোনালোকৰ
যদি গাঁৱত ওচৰতে থকা যিবিলাক অঞ্চলত বানপানী নাই হোৱা সেইবিলাক অঞ্চললৈ যাব আৰু যিবিলাক স্কুল কলেজত বৰ্তমান পানী নাই হোৱা সেইবিলাকলৈ আপোনালোকে যাব। সেইবিলাক ঠাইলৈ ওখ ঠাইত আপোনালোকে নিৰাপদ ঠাইত আপোনালোক যাব আৰু নিজৰ জীৱনটো ৰক্ষা কৰক, এয়াই ক'ম। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই যিবিলাক ভিডিঅ' দিওঁ আপোনালোকে ততালিকে পায়। আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই পৰিমিতা আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ এটি নতুন ভিডিঅ'তে মই আপোনালোকক লগ পাম। ধন্যবাদ।